Hello everyone, welcome back to my another vlog. আৰু আজি ইমানে খৰধৰ হৈছে মানে খৰধৰকে একদম দৰ্জা বন্ধ কৰি মেলি আজৰি আৰু একদম পটাপট ভিডিওটো আৰম্ভ কৰিছো। আৰম্ভ বুলি কৈ দিও এইফালে মানুহ গাড়ীত বহি লাগি আৰু মই যাওঁ হেটা তললে। আমি গৈ আছো মানে ঘৰলে। আজি ভাইটিৰ ভন্টিৰ ল'ৰাটোৰ আজি মানে সুধি সেইকাৰণে মানে যোৱা কথা নাছিলে যিহেতু ঘৰত এনেকুৱা এটা পৰিস্থিতি মানে থৈ মেলি যাবলৈ মাক মানে মন যোৱা নাছিলে। কিন্তু তথাপিতো বোলো নাই গৈ মানে আহোঁগে সেইকাৰণে যাবলৈ ওলালোঁ। ঘৰত কিন্তু কোনেও গম নাপায়, এতিয়ালৈকে কোনেও গম নাপায়, কাকো কোৱা নাই আমি যাম বুলি। একদম মানে ছাডেন প্লেন আৰু মানে পটাপট মানে ওলাইছোঁ। আৰু বাকীখিনি আপোনালোকৰ গাড়ীত কমকৈ বলক দেৰি হৈছে, এতিয়া ৰখি আছে মানুহ। আৰু এইফালে একদম গাৰুৱে চাৰুৱে লৈ লৈছোঁ যিহেতু মানে অকণমান দূৰ হয় ঘৰলৈকে, সেইকাৰণে আচলতে অকণমান কমফৰ্টেবলি যাবলৈ পালে ভাল লাগে। আৰু গৈ পালোগৈ শিৱসাগৰ বিশালত কিবা এটা গিফ্ট কিনি লওঁ বুলি। তোমালোক নহয় দাদা অকণমানি জোতা ভাইটিলৈ লৈছা নেকি? বেবী জোতা মামা ক'ত গ'লা তুমি? ইয়াত আছা। কি চাইছানো? বেবী কি লাগিবনো তোমাক? কোনটো লাগে লোৱা, কোনটো লাগিব লোৱা। কোনটো লাগে? ডিজাইন তালৈ গ'ল। যাবা ডিজাইন ওচৰলৈ? ব'লা যা। আহা এইফালে আহা। সেইবোৰ লোকৰ বস্তু নুচুবা। আৰু এইফালে বিশালৰ পৰা এনেকুৱা এটা ডাঙৰ বাস্কেট কিনি ল'লোঁ কাপোৰ থ'বৰ কাৰণে, যিহেতু এইটো সময়ত কাপোৰ থ'বৰ কাৰণে বহুত বেছি প্ৰয়োজন হয়। আলফুলৰো আছিলে এনেকুৱা এটা। তাৰপিছত মই এটা অৰ্ডাৰ কৰি দিছিলোঁ তালৈ, প্লে ষ্টেশ্যন এনেকুৱা মানে খেলা হয় আৰু এইটো অৰ্ডাৰ কৰিছিলোঁ। হুডিৰ মানে বহুত পাছতহে আহি পাইছেহি, সেইকাৰণে হুডিৰ দিনাখন আকৌ কিবা এটা লৈ নগ'লেও বেয়া লাগে বুলি বাস্কেট এটাকে লৈ গ'লোঁ বিশালৰ পৰা। তাৰপিছত এইটো তাক মানে খেলিবৰ কাৰণে মই আগতে অৰ্ডাৰ কৰি থৈছিলোঁ। তাৰপিছতে আমি গৈ পালোঁগৈ ভণ্টিহঁতৰ ঘৰত। আৰু তাহাঁতি মানে দেখি সকলোবিলাক আচৰিত হৈ গৈছে আমাক দেখি, যিহেতু 1% তাহাঁতি কোনেও গম নাপায় যে আমি যাম, যিহেতু মানে যোৱাৰ মানে একো হেৰিয়ে নাছিলে, যিহেতু মা তেনেদৰে বিচনাত পৰি আছে আৰু সেইকাৰণে আচলতে মাক এৰি মানে যাবৰ কাৰণে দিগদাৰ হয়। কিন্তু জেঠাই আহিম বুলি কোৱাৰ কাৰণে আমি যাম বুলি ভাবিলোঁ। আৰু ৰাতিপুৱা যিহেতু ছাডেন প্লেন হৈছে যাম বুলি, আৰু যিহেতু সুধি হয় ন গোটেই জীৱনৰ কাৰণে থাকি যাব যে জেঠাইকজনী যদি নাযাওঁ, সেইকাৰণে আচলতে আৰু গ'লোঁ সেইটো কাৰণে যেনেকৈ তেনেকৈ হ'লেও। তাৰপিছত গৈ মেলি পালোঁগৈ আৰু গোটেই ঘৰৰ গোটেইখিনি মানুহ লগ পালোঁ, বহুত বেছি ভাল লাগিলে। এদিনৰ কাৰণে হ'লেও গোটেই মানুহখিনিক এনেকুৱা এটা দিনত মানে গোটেই ফেমিলি মানুহখিনিক লগ পোৱা যায়, সেইটো কাৰণে আচলতে ভাল লাগে। যিহেতু সদায়টোতো আমি লগ পোৱা নাযায়েই, কাৰোবাৰ ঘৰলৈ যাম বুলি ভাবিলেওতো যোৱা নহয়। এনেকুৱা অকেজনবিলাকতে লগ পোৱা যায় আচলতে। এইটো কাপোৰ থবলৈ পিকলি। আৰু তাৰপিছতে আহি চাহ তাহ খালোঁহি। আৰু আলফুলৰ কিমান যে ফূৰ্তি, মানে ভাইটিৰ ওচৰলৈ আহিছে। তাইতো আনএক্সপেক্টেড, তাইতো কেতিয়াও ভবা নাই যে তাই ভায়েকৰ ওচৰলৈ আহিবলৈ পাব। এনি টাইম অকল ভাইটি মাহী ভাইটি অকল সেনেকৈয়ে থাকে, মানে জামেই কৰি থাকে অকল। বহুত তাই মানে ভায়েকক ল'বলৈ মানে কোচত ল'বলৈ বৰ মন, আৰু তাই সেইকাৰণে আহি ভায়েকক ল'লেহিও কোচত। তাৰপিছতে আমি এই খোৱা জেগালৈ আহিলোঁ খাবৰ কাৰণে। তাৰপিছত এইফালে জেঠাইহঁত আহিছে, সকলোবিলাক আহিছে আচলতে ৰিলেশ্যনৰ মানুহ, সেইকাৰণে বেছি ভাল লাগিছে আৰু মনটো। মই যিমানখিনি পাৰোঁ সকলোকে মানে মোৰ ভিডিঅ'ৰ যোগেদি যাতে সকলোবিলাককে উঠাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিলোঁ যিমানখিনি সম্ভৱ হয়। আৰু যিহেতু আলফুলৰ কাৰণে একদমেই কেমেৰাটো লৈ ফুৰাটো সম্ভৱ নহয়, তাই পটককৈ ফোনটো দেখিলে গান চাওঁ বুলি কৈ দিয়ে। আৰু আজিকালি তাইক অকল ফোনটোৰ লগতে ব্যস্ত হৈ থাকিবলৈ মানে বিচাৰে ফোনৰ লগত, সেইটো কাৰণে আচলতে বহুত বেয়া হৈছে। আৰু সেইটো আমাৰ নিজৰ গাতে দুখ, যিহেতু আমি নিজেও ফোনটো অবিহনে থাকিব নোৱাৰোঁ, ফোনতে সকলোবিলাক হৈ থাকে যিহেতুকে। আৰু এইফালে আলফুলে দেখিছেনে ভায়েকক ল'বলৈ আহিছে কেনেদৰে।
আৰু এইফালে আমাৰ নিয়ৰ বেটাটো কৰিলে জেঠাইকে এতিয়া চফা তফা কৰি মেলি দিলোঁ আৰু তাৰপিছত দেখিছে ধুনীয়াকৈ খেলি আছে আকৌ খুলিলা তুমি মই এতিয়া পিন্ধাই দিছিলোহে তোমাক কেলে খুলি পেলালানো হাতখন ঠাণ্ডা হৈ গৈছে নহয় ৰ'বা মোজা পিন্ধিব লাগিব ৰ'বা হয় তোৰ জেকেট এটা দিলে হয় এই চোলাটো নানিলে জেকেট ষ্টিল বডি আকৌ মাকে দেখোন দুবস্তামান কাপোৰ তাৰ কাপোৰ একো নাই আকৌ দেহা মাক কোচৰ ল'বলৈ কোৱা কান্দা অকণমান কোচৰ ল'বলৈ কোৱা দেহা কান্দা অকণমান দেহা মাক খুৱাই নমাব পাৰি মাছটো নমাই দিব লাগিব ৰ'বা মই নমাই দিম দেই অকণমান দেৰিকৈ ভাইটি নহয় এইটো দাদা হয় দাদা মাতা জোলনা এখন জোলনা তোমাৰো তেনেকুৱা জোলনা এখন আছিলে ভাইটি তাত শুব দেই ভাইটি আজি তাত শুব মই ইয়াতে শুম ভাইটি তাত শুব এটা চেন পিন্ধালে মামা চেন বাবা আৰু এইফালে মাহী আৰু মই পুৰা গিফ্ট আনবক্সিং কৰাত লাগি গৈছোঁ মানে গোটেই বস্তুবোৰ যেনি তেনি পৰি আছিলে সেইকাৰণে ভাবিলোঁ গিফ্টখিনি অকণমান খুলি পেলাই ৰুমটো চিজিল কৰি থৈ যাওঁ আৰু ৰাতি এইফালে আমি গুচি আহিলোঁ সেইদিনাখন ৰাতি মানে ঘৰতে মাহঁতৰ ঘৰতে আহিলোঁ তাৰপিছত ওপৰত মানে আমাৰ ঘৰ বনাই আছে নতুনকৈ মানে ভাড়া ৰুম বনাই আছে আৰু সেয়া তাতে অকণমান সময় ওপৰলৈ আহিলোঁ যিহেতু আমি আজি যামগৈ আৰু এতিয়া যাবৰ কাৰণে আমি ওলাইছোঁ আৰু এইফালে ছোৱালীজনী আমাৰ ভাড়া ৰুমতে থাকে তাইক আজি প্ৰথমবাৰৰ কাৰণে মই দেখিছোঁ আৰু লগতে আগফালেও প্ৰথমবাৰ দেখিছোঁ তাই যাৰ কোচলৈ নাযায় মানে কাৰো কোচলৈ নাযায় কিন্তু তাইৰ কোচলৈ কেলৈ গুচি গ'ল পটককেনে আমি নিজেও আচৰিত হৈ গৈছোঁ তাৰপাছতে আমি আহিলোঁ প্ৰগতি হস্পিটেল তাত মানে আলফুলৰ যিহেতু কাহ হৈ আছে আপোনালোকে শুনিছে ভিডিঅ'টোত কিমান কাহি আছে সেইকাৰণে বোলো তাইক এবাৰ দেখাই যাওঁ মানে আৰু যিহেতু জিতুমণি দেউৰী ছাৰক আমি আগতেও মানে তাইক চেকআপত আনো আৰু তাতো মাজে মাজে দেখাওঁ সেইকাৰণে ভাবিলোঁ এতিয়াও এবাৰ দেখাই যোৱাটো ভাল হ'ব বুলি আৰু তাই এতিয়া নেবুলাইজ কৰিবৰ কাৰণে দিছে তাইৰ কফ বহুত বেছি জমা হৈ আছে আৰু তাই কোনো পথ্যে মানে হস্পিটেল এইবিলাক বেজী সেইবোৰ বহুত বেছি ভয় কৰে দৰৱ চৰৱ সেইবোৰ একো নাখায় আৰু এতিয়া তাইক নেবুলাইজ কৰিবৰ কাৰণে দিছে 3 টাইমছ নেবুলাইজ কৰিবলৈ দিছে আমি যিহেতু ঘৰৰ পৰা আহি দিলোঁ প্ৰগতি মানে একেবাৰে শিৱসাগৰতে আছে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তাতে হয় তেতিয়া নেবুলাইজ কৰিবৰ কাৰণে তাই নিদিয়ে বহুত বেছি কান্দিছে মানে কি ক'ম আৰু কান্দি তাই মানে একদম কিবা হৈ গৈছে মানে ছোৱালীজনী ইমান বেছি ভয় খাইছে কিয় ইমান ভয় খাইছে নাজানো আৰু
ইফালে মইতো নোৱাৰিলোৱে দেউতাকে অকণমান ধৰি মেলি যেনে তেনে অলপমান গ'ল আৰু তাৰপিছত এয়া তাই কৰাৰ পাছত অকণমান সময় ৰখিব লাগে যে সেইখিনি সময়ত তাই পূৰা খেলি লয় পূৰা এনজয়মেণ্ট কৰি লয় কিন্তু সেই জেগাডোখৰলৈ নিলেহে তাই কান্দিবলৈ ষ্টাৰ্ট কৰি দিয়ে তাৰপিছত ইয়াতে আমাৰ বহুত টাইম হৈ গ'লগৈ 5:30মান বাজি গ'ল মানে 6টামান বাজিব হ'লগৈ সেইকাৰণে মাহঁতে ক'লে যে তহঁতি ঘৰলৈ ঘূৰি নাযাবি আৰু ইয়ালৈ গুচি আহ আৰু ইয়াৰ পৰাও মাহঁতে ক'লে যে আহিব নালাগে ইমান ৰাতিখন তাৰপিছত আমি আকৌ ঘৰলৈ ঘূৰি গুচি গ'লোগৈ আৰু মইতো ভালেই পাইছোঁ ঘৰলৈ যাবলৈ পাই আৰু কোনেনো বেয়া পাব ঘূৰি যাবলৈ পালে তাৰপিছতে আকৌ আমি ৰাতি আকৌ ঘৰত থাকিলোগৈ গৈ আকৌ সেইটো কেলে পিন্ধাই ল'লা আমাৰ তলত মই নিম বুলি ক'লো নহয় মাকে লগা লগ পিন্ধাই দিলে পুতেকক লগা লগ কাপোৰ পিন্ধাই দিলে চা এইটো পিন 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 এইটো পিন 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 নাই নাই পিনি পিনি আচলতে হেৰিয়ে দিলি তই আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱাৰ দৃশ্য মানে ৰাতিপুৱা সময়ত ভাইটি যিহেতু অফিচলৈ যায় সোনকালে 8টা 8:30 বজাত আৰু সদায় আমি যেতিয়া ঘৰত থাকোঁ তেতিয়া সদায় ভাইটিয়ে হওক বা ভণ্টিয়ে হওক বা মায়ে হওক তাহাঁতি মানে আলফুলক উঠাই লৈ গুচি যায় 8টামান বজাতে আৰু আমি দুটা মানে আৰামত শুই ল'ব পাৰোঁ সেইখিনি সময় তাৰপিছত ঘৰৰ পৰা আমি আহিবলৈ ল'লোঁ আৰু এইফালে জিঅ' ফাইবাৰ লগাই আছে দেখি মনটোৱে দুখ লাগি গৈছে আমিও আহিবলৈ ল'লোঁ আৰু লগতে জিঅ' ফাইবাৰটো আমি যাম কি দেখা আমি বহি লওঁ নেকি বহি ল দাদা কৈ দিম দাদা দাদা আমি যাম আকৌ কৈ দিম টাটা দি আছে বোলে টাটা আমি যাম যাওঁ দেই বকুলে লাজ কৰি চুলিখিনি কাটে আৰু বকু এই কাটে কাণ কাটে হয় নাই চাই ল'ব আৰু ঘৰৰ পৰা অহা দিনাখনতো জানেই আৰু সকলোৰে মনবোৰ কিমান বেছি গধুৰ হৈ থাকে বহুত বেছি দুখ লাগিলেও উপায় নাই আৰু কাৰণ সদায় এনেকুৱাই হৈ থাকিব দুখ লাগিলেও উপায় নাই সুখ লাগিলেও উপায় নাই সেইকাৰণে আজিকালি সিমানকৈ ভাবি নথকা হ'লোঁ তাৰপিছত ৰাস্তাই ৰাস্তাই আমাক লগ কৰিবলৈ মানুহ ৰখি আছে এইফালে মাহীয়েক ৰখি আছে এইফালে মামায়েক ৰখি আছে তাইক আলফুলক লগ কৰিবৰ কাৰণে সেয়া সকলোকে লগ কৰি মেলি ল'লোঁ আৰু তাৰপিছত আমি ঘৰলৈ বুলি আহিলোঁ লগতে মাহীও আহিছে আমাৰ লগত চ' আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই